কঠালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু মঞ্চত উপবিষ্ট ব্যক্তিসকল আৰু কঠালকুছি লোহিতমুখৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা ৰাইজসকল সকলোলৈকে নমস্কাৰ আৰু লগতে ইয়াৰে কঠালকুছি ৰূপালীম যুৱক সংঘ তেওঁলোকে আজি যি আমাক এই আপোনালোকৰ মাজলৈ আহি আমাৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে যি তেওঁলোকে চেষ্টা ললে আৰু আমাক এই সুবিধাখন কৰি দিলে তাৰ কাৰণে মোৰ অন্তৰৰ পৰা মই তেওঁলোকক ধন্যবাদ জনাইছো পৰম পিতাৰ ওচৰত ধন্যবাদ জনাইছো যে আজি এই ধুনীয়া ঠাইখনলৈ আহিবলৈ মোক এটা সুবিধা কৰি দিলে সাৰে কৈছে যে তেখেতক বিচাৰি আমি যাব লাগে আজি তেখেত আমাক বিচাৰি আহিছে একচুয়ালি আমিহে আপোনালোকক বিচাৰি আহিব লাগে আমি আপোনালোকৰ ওচৰলৈ আহি আপোনালোকক পথ দেখুৱাব লাগে এদিনীয়াকৈ আহি আমি ভাৰতৰ প্ৰথমখন তথা ভাৰতবৰ্ষৰ পঞ্চমখন কিডনি হস্পিটেলৰ ফালৰ পৰা আমি যি এই বিনামূলীয়া চিকিৎসা সেৱা আমি প্ৰত্যেক সপ্তাহে আগবঢ়াই গৈ আছো তাৰে 64 নম্বৰৰ আজি এই বিশেষ শিবিৰটো আমি আজি ইয়াতে অনুষ্ঠিত কৰিছো উদ্দেশ্যটো হল আমাৰ যে আপোনালোকৰ মাজত স্বাস্থ্যৰ প্ৰতি এটা সজাগতা যদি কিবা অসুবিধা হয় তেতিয়া হলে কেনে ধৰণে আগবাঢ়িব লাগিব কলৈ যাব লাগিব আজি মোৰ ভাতৃ সদৃশ আমাৰ পৰিয়ালৰ সদস্য বুলি ক'ব লাগিব এতিয়া জনতা কাৰ্ডম তেৱে আমাৰ ওচৰলৈ আহি পোৱাৰ আগতে এটা বহুত কষ্ট এটা পৰিক্ৰমা যত হয়তো যি ধৰণে ট্ৰিটমেন্ট হ'ব লাগিছিল ঠিক তেনে ধৰণে হয়তো নহল তেখেতে কষ্ট পালে আৰু আমি হয়তো তেখেতক প্ৰথম অৱস্থাত পালে যি ধৰণে তেখেতৰ শৰীৰটোৰ কাৰণে আমি আৰু ভালকে অস্ত্ৰোপচাৰটো কৰিব পাৰিলোহেতেন ঠিক সেইদৰে হয়তো নোৱাৰিলো কিন্তু তেখেতক আজি এই আপোনালোকৰ কাৰণে ইমান এটা মহৎ কাম কৰিব পৰাকৈ আমি সুস্থ কৰি তুলিব পাৰিলো গতিকে হেতু এটা আমি ভাবো আমাৰ চিকিৎসক হোৱাৰ কাৰণে হেতু এটা প্ৰাপ্তি গতিকে ইমান সুন্দৰ এই ঠাইখন যেতিয়া আমি আহি আছো মই এটা খেতিয়কৰ লৰা খেতিবাতি সব কৰিছিলো ধান মাহ সৰিয়হ হেবিলাক সব কৰাৰ মোৰ অভিজ্ঞতা আছে কুহিয়াৰ ৰুই কাটি পেৰি গুৰ বনোৱালৈকেও মই জানো মোৰ দেউতাৰ লগত হেবিলাক কৰিছিলো গতিকে আজি এই ঠাইখনলৈ আহিবলৈ পাই ইমান নষ্টালজিক লাগিছে ধান চান বিলাক চপোৱা হল সগে মই আই সকল বা দেউতা সকলক দেখিছো একদম ৰিল্যাক্স হৈ বহি আছে যদি পথাৰত পকা ধান থাকা হলে হয়তো ইমান ধুনিয়াকে বহি নাথাকিলে হেতেন গতিকে তাৰ পৰাও গৈ যোৱাকালিও এখন স্কুলত মাতিছিলে ল'ৰা-ছোৱালীখিনিক উদ্বুদ্ধ কৰিবৰ কাৰণে তাতেও কৈছিলো যে এই ধৰণৰ সকলোবিলাক কাম কৰি এখন অসমীয়া মিডিয়ামৰ স্কুলত পঢ়িও মই গোটেই ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ ৰেংক পাই পেলাই গুজৰাটৰ পৰা এই ইউৰলজি বিভাগৰ শিক্ষা সাং কৰি আৰু ইটালীৰ মিলান চহৰত এডভান্স লেজাৰৰ মই প্ৰশিক্ষণ লৈ উত্তৰ পূব ভাৰতত প্ৰথমবাৰ আমি লেজাৰ টেকনিক ট্ৰিটমেন্ট বিলাক আৰম্ভ কৰিছিলো আৰু আজি কিডনি হস্পিটেলখন ডেভেলপ কৰাৰ হেতু উদ্দেশ্য আছিল যাতে আৰু বহু জনতা কাৰ্ডঙে এনে ধৰণে কষ্ট নাপায় কিডনিত কিবা এটা হৈছে বুলি গম পালে যাতে তেওঁলোকে জানে যে কিডনি হস্পিটেললৈ গলে মই হয়তো সঠিকভাৱে মোৰ ট্ৰিটমেন্টটো পাম আৰু আমি একো অসুবিধা নোহাকে আমাৰ চিকিৎসাখিনি হৈ যাব আৰু যথেষ্ট যেটো ৰিজনেবল কষ্টত হ'ব আৰু চৰকাৰৰ যিবিলাক বিভিন্ন জনমুখী আঁচনি আছে আয়ুষ্মান ভাৰতকে ধৰি এই সকলোবিলাক আমাৰ তাত প্ৰযোজ্য হয় গতিকে ইমান ধুনীয়া ঠাইখন ইমান নেচাৰেলি ৰিচ তথাপিও যেহেতু আমাৰ মানৱ শৰীৰটো অস্থায়ী গতিকে বয়সৰ লগে লগে বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে গতিকে আমি স্বাস্থ্যটো সকলোৱে সময় পৰীক্ষা কৰাটো দৰকাৰ যদি আমি সময়মতে ৰোগ এটা ধৰা পেলাব নোৱাৰো তেতিয়া হলে হয়তো কিডনিৰ পাথৰে আপোনাৰ গোটেই কিডনিটো বিকল কৰি দিব পাৰে দুটা কিডনিও বিকল কৰিব পাৰে জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে কিন্তু আমি যদি সঠিক সময়ত ধৰা পেলাব পাৰো তেতিয়া হলে কৰ্কট ৰোগৰ নিচিনা ৰোগীও আমি সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিব পাৰো আৰু যোৱা সোমবাৰে আমি 3 জনকে কৰ্কট ৰোগীৰ আমি অপাৰেচন কৰিবলৈ সক্ষম হৈছো আমাৰ কিডনি হস্পিটেলত আৰু তাৰে দুজনক আমি কৰ্কট ৰোগটো উলিয়াই কিডনিটো বচাই দিব পাৰিছো হেতু ফুটা কৰি গতিকে অত্যাধুনিক ট্ৰিটমেন্টৰ গোটেইবিলাক সুবিধাও যদি সময়মতে আমি ডায়াগনচিছ কৰিব পাৰো সময়মতে ৰোগটো ধৰা পেলাব পাৰো নিৰূপণ কৰিব পাৰো তেতিয়া আমি সেই ধৰণৰ অত্যাধুনিক ট্ৰিটমেন্ট ব্যৱস্থাটো আমি ৰোগীজনক দিব পাৰো গতিকে আপোনালোকে যদি সময়মতে বছৰত এবাৰকে হলেও যদি স্বাস্থ্যটো এবাৰ পৰীক্ষা
কৰায় আৰু যদি তাত কিবা অসুবিধা ধৰা পৰে তেতিয়াহ'লে আপোনালোকে এজন চিকিৎসকৰ ওচৰলৈ গৈ বা সেই বিশেষ চিকিৎসকজনৰ ওচৰলৈ গৈ যদি আপোনালোকে সেই ধৰণে এটা পৰামৰ্শ লয় তেতিয়াহ'লে ৰোগটো সঠিকভাৱে ট্ৰিটমেণ্ট হোৱাৰ সম্ভাৱনা থাকে সংখ্যক ৰোগী আছে মই চেষ্টা কৰিম যে আমি আমাৰ গোটেই মোৰ যি সহকৰ্মী চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল আহিছে আমি প্ৰত্যেক ৰবিবাৰে যাওঁ আৰু এতিয়া আমি বুধবাৰেও যাব লগা হৈছে কাৰণ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ অনুৰোধ বা আদেশ আহিছে যে আমি তেওঁলোকৰ তাত গৈও আমি চিকিৎসা সেৱা আগবঢ়াব লাগে আৰু এই সপ্তাহৰ শেষত য'ত বাকী মানুহসকলে হয়তো সপ্তাহটো কাম কৰাৰ পিছত অলপমান নিজৰ আকৌ সপ্তাহটোৰ কাৰণে ৰেডি কৰিবৰ কাৰণে কাপোৰ পাতিৰ পৰা ধৰি বজাৰ সমাৰ কৰি আকৌ এসপ্তাহৰ কাৰণে ৰেডি হয় মোৰ সহকৰ্মীসকল আকৌ সপ্তাহৰ শেষত আমি আকৌ বিভিন্ন ঠাইলৈ ঢাপলি মেলোঁ গতিকে মোৰ লগতে তেওঁলোকৰো এটা সপোন যে ৰোগীৰ হৈ বা ৰাইজৰ হৈ কিবা এটা কৰাৰ গতিকে মই সকলোকে আহ্বান জনাম অনুৰোধ জনাম যে মোৰ গোটেই সহকৰ্মীখিনিক কাৰণে আপোনালোকে এবাৰ আশীৰ্বাদ দিয়ক জোৰে এটা হাত চাপৰি বজায় যে তেওঁলোকেও আৰু সপ্তাহটোৰ শেষলৈ তেওঁলোকে ৰৈ থাকে যে আমি নেক্সট টাইম আকৌ কলৈ যাম আৰু ক'ত আপোনালোকৰ মাজলৈ গৈ আমি ট্ৰিটমেণ্ট বা চিকিৎসা সেৱা আগবঢ়াম গতিকে এনেকৈ আমাক আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে আৰু বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ আমি ৰাইজৰ সেৱা আগবঢ়াই যাব পাৰোঁ আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা যাতে ৰোগীসকল আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হয় সচেতন হয় আৰু ৰোগীসকলৰ মুখত যাতে আমি হাঁহি বিৰিঙাবলৈ সক্ষম হওঁ নমস্কাৰ